অতি মৰমৰ শ্ৰদ্ধাৰ যুৱ প্ৰজন্মৰ হাস্য শিল্পী জুবিন গাৰ্গ। একদম চকু বন্ধ কৰিলে পাই লাখ জুবিন গাৰ্গৰ মাত নে কি কয় নাই জুবিন দা কৈ যাব জুবিন দা মই আপোনাৰ বহুত ডাঙৰ ফেন হয়। মোৰ কাৰণে কি কৰিব পাৰিব আপোনাৰ কাৰণে আপুনি যিও কয় না তই বিয়া হলে যে কোনো কব আৰু আপুনি আপোনাকতো বহুত কেইখন মঞ্চত মাতিছে। আচ্ছা তাৰপিছত মঞ্চত গ'লে আপুনি জুবিন গাৰ্গৰ মিমিক্ৰি অকণমান কৰি খাব ৰাইজৰ কাৰণে ডক্টর রূপে চালান না হ্যাঁ চলেছে ভাই কাঁচা লোক এসেছিলেন না বুঝেছিল এই ছোয়াজনী ভালো লেগেছে बड़ा हरामी हो बेटा ভালো লাগছে বলে বললাম মুখগুলো জাতি নাই মুখগুলো ধর্ম নাই মুখগুলো ভগবান নাই মই মুক্ত মই কাঞ্চন জঙ্গা वाव সকলোৱে এটা হাততালি জোৰছে এই আৱাজ শুনা নাই জোৰছে জুবিন দা আজি আপোনাৰ আমাৰ ইয়াতে অঞ্চল আহি কেনেকুৱা লাগিছে মজা লাগিছে বাৰু এই বগা বগা ছোৱালীবিলাক দেখি ভাল লাগিছে খালি ভাল লাগিছে মোক কেনেকুৱা লাগিছে ভাল লাগিছে তাৰ মেকআপ বেছি কৰি খালি ধন্যবাদ আৰু ৰাইজৰ কিবা ডিমাণ্ড আছে নেকি কিবা শুনিব বিচাৰিছে আজি গৰিমা অলপ ফোন কৰি আছে মানে মই ৰহাত এৰি থৈ আহিলো তাইক কিছু মোৰ লগত কেলে আহা তুমি বেলেগ আহিবা মই বেলেগ আহি যাম কাজে চলি থাকিব একো নাই জেবি গলে যে 7জনীমান গাৰ্লফ্ৰেণ্ড আছিলে মোৰ অকল 7জন নে পাহৰি থাকিলো লাইফত কথাই পাহৰি থাকিলো মোৰ প্ৰেম কৰোঁতে দিন গুচি গ'ল কিমান এতিয়ালৈকে বাৰু হিচাপ কৰিব পাৰিনে তোৰ আছিল নেকি গাৰ্লফ্ৰেণ্ড মোৰ আছিলে নেকি মই পাহৰিছো বাৰু বাৰু আৰু আপুনি জুবিন দাৰ মিমিক্ৰি কেতিয়াৰ পৰা আৰম্ভ কৰিছে মানে কেতিয়াৰ পৰা সৰুৰ পৰাই গৈছো বাৰু সৰুৰ পৰাই আজিলৈকে জুবিন দাক আপুনি লগ পাইছেনে তেনেকুৱা পোৱা নাই বাৰু তোমাৰ হৈছে জুবিন দাই আৰু জুবিন দাই মোক মেছেজ দিছে কৈছো মোৰ নিচিনা পাগল দেখোন পায় হয় আকৌ এবাৰ হাততালি আপুনি জুবিন দাক লগ পালে কি কৰিব বাৰু মই নিজে ভাবো নাই কি কৰিম জানো জুবিন দাক লগ পালে আজিলৈকে আপুনি লগ পোৱা নাই পোৱা আশা ৰাখিছো আপুনি জুবিন দাক অতি সোনকালে লগ পাওক জুবিন দা সঁচাকে নিজে আচৰিত হৈ যাব আপোনাক দেখিলে আপোনাৰ চকু বন্ধ কৰি আপোনাৰ মাতটো শুনিলে এনেকুৱা লাগে যেন জুবিন দাৰ লগত কথা পাতি আছো আৰু অকণমান মিমিক্ৰি কৰিব নেকি ভাল লাগিছে আমি নতুন প্ৰজন্ম কি হ'ল ইচ্ছা কৰিলে জনাবও পাৰো শুনাবও পাৰো চিধা কথা জ্ঞানটা উপাধি নকৰো বঢ়িয়া আৰু আপুনি গান গায় নেকি বাৰু গান তেনেকুৱা গোৱা নাই বাৰু ছোৱালী দেখি কি গান গাম কৰিম কৰিম লাগি আছে মৰি লাগি যায় গোটেইখিনি গালে কেনেকুৱা হ'ব বাৰু সেইখনতো ইমান চিঞৰ ধৰি লং লাগি যায় লাষ্টত গাই যাম আৰু একো নাই খাই গ'লে দেৰি হ'ব নহয় আন্দোলন মোদী চৰকাৰেনো কিনো কৰিলে আজিলৈকে ভাই বেহনো কৰিলে শেষ মানুহ পকি গ'ল একো কাম নকৰে এই মন্দিৰত লৈছিলে কাপোৰ টাইপৰ দেখিবলৈ শব্দ কাল এই পেটটো ওলালে আৰু এনেকুৱা মানুহ খাই দিলেতো একো কাম নকৰে কথাটো পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল হৈছে ঘণ্টা তাল এই ল'ৰাটোৱে কি কৰিছে ছোৱালীজনীক চাই আছে মুঠতে আৰু এতিয়া আপুনি কথা কৈছিল আপুনি
আমাৰ বানপানী হৈছে আমাৰ ডাঙৰ এটা সমস্যা তো বানপানী হ'লে আপুনি কি কৰিব বাৰু মোৰ প্ৰগ্ৰেমৰ পইচা নাথাকে কাৰোবাৰ বানপানী ঘৰ উঠি গ'ল কাৰোবাৰ পঢ়া খৰচ কাৰোবাৰ কেঞ্চাৰ দি থাকা 20,000 30,000 40,000 প্ৰগ্ৰেমৰ পইচাই নাথাকে মোৰ আজিলৈকে খাৰ কৰি ঘৰটোৱে বনোৱাব পৰা নাই আজিলৈকে পইচাই পোৱা নাই পইচা পালে বনাম আৰু জুবিন দা আপোনাক সকলোৱে আৰু এটা গান গাবলৈ অনুৰোধ কৰিছে মোক কমিটিৰ ফালৰ পৰা কৈছে আপোনাৰ গানটো খুব ভাল লাগিছে বোলে গান গাইম নেকি আজি গাওক না গাওক গলাটো অলপ মোৰ প্ৰব্লেম হৈছে কলি গৰু গাখি গাই চৈ খুন কণ মৌমাখি মধু কণ কোন হয়তো গৰু বঢ়িয়া আৰু আৰু আপুনি বহুত প্ৰগ্ৰাম কৰিছে ন জুবিন দা পুৰা প্ৰগ্ৰাম কৰিছো টকা বহুত হৈ গ'ল মোৰ টকা বহুত হৈ গ'ল কি কৰিছে আপোনাৰ টকা নাই বুলি কৈছে আকৌ টকা বহুত হৈ গ'ল এইটো মোৰ প্ৰব্লেম আছে নহয় ধেৰ প্ৰব্লেম মোৰ ৰাতিপুৱা মোৰ সহায় কৰা মানুহে ভৰ্তি হৈ থাকে ঘৰত খাৰ বুলি আপোনাৰ চাগে ফেনো বহুত ফেন ধেৰ বাৰু ফেনবিলাক টাইম দিয়ে নাই কওকচোন বাৰু টাইম দিম এটা প্ৰশ্ন আছে জুবিন দা আপুনি যে গান গাই থাকে আপোনাৰ গান গাই থাকিলে চিকিউৰিটি আহি পেলাই ফেনবিলাক তেনেকে দলিয়াই দলিয়াই পেলাই এইটোতো মই নকওঁ পেলাই দিবলৈ আৰু চিকিউৰিটি সেইটো কামেই হয় দেখোন অলপ কি দিবলৈ কথাটো এইটো আৰু আজি আমাৰ সকলো ৰাইজৰ কাৰণে আপুনি কিবা এষাৰ কওক ভাল লাগিছে বাৰু ছোৱালীবিলাক বেছি ভাল লাগিছে খালি মেকআপ ধৰি গৈ হলে খালি হয় নহয় আমি মদ নাখাওঁ মদে আমাক খায় মই মদ দেখিছো তোতে বহিব লাগিব কথাটো এইটো জুবিন দা আপোনাৰ নেক্সট মুভি কি হয় নেক্সট মুভি আহিছে জুলু বুলি এখন আহিছে সেইখন ইংলিছত বনাম ছবি চাব লাগিব দৌৰলৈ যাম অসমীয়া চিনেমা চাম চাব নাই এই ছোৱালীজনী হাঁহি আছে দেই উঠি দিব প্ৰব্লেম হৈছে মোৰ লাজ লাগে নহয় তেনেকুৱা হাঁহি আপুনি কি খাই ভাল পায় জুবিন দা মই চেনি খাই ভাল পাওঁ এতিয়াও খাই আছে নেকি চেনি চেনি লোৱা নাই এৰিলো বাৰু চেনি খোৱাটো এৰিলো বাৰু লাইফত ধেৰ গাৰ্লফ্ৰেণ্ড হৈ গ'ল নহয় অলপ প্ৰব্লেম হয় বাৰু মানে চেনি খোৱাটো এৰি দিছো চেনি খোৱাটো ভাল খাব লাগে গৰিব অলপ খং কৰে নহয় আৰু আপোনাৰ ঘৰত কিবা জীৱ জন্তু আছে নেকি পোহনীয়া কুকুৰ আছে চেক্সি বুলি এজন কুকুৰ আছে মোৰ মই নাম দিছো চেক্সি বুলি মাইকী কুকুৰ মাইকী কুকুৰ বহুত কুকুৰ আছে আৰু কি সুধিম জুবিন দা আপোনাক মানে লগ পাই মোৰ সঁচাকে ইমান ভাল লাগিছে মোৰ আজি মাতে হেৰাই গ'ল তই হাঁহিটো অকণমান কমা ধেৰ হাঁহি আছে তাই আপোনাৰ কথাই কিন্তু আমাৰ হাঁহি ওলাই গৈছে একো নাই বাৰু আপুনি এতিয়া আপুনি যদি কিবা পঢ়ি আছে হয় নাই পঢ়ি আছো কি পঢ়িছে আপুনি ক্লাছ 9ত পঢ়ি আছো এতিয়া আপোনাক ক্লাছ 9ত পঢ়াইছে আপোনাৰ বয়সটো হ'লে নালাগে কিন্তু বিয়া পতা যেন লাগে নেকি নালাগে বিয়া পতা নিচিনা নালাগে এভাৰগ্ৰীণ জুবিন দা সদায় হেণ্ডচাম মই হেণ্ডচাম জানো হেণ্ডচামটো তই কি হেণ্ডচাম নহয় কোন তই মেকআপ কৰি আছে কালি মেকআপ কৰিলেহে ধুনীয়া লাগিব ৰাতি লাইটৰ পোহৰত জোখতকে মেকআপ বেছি কৰিলে প্ৰব্লেম হয়তো আপোনাৰ চকুত লাগিছে নেকি আৰু কি কওঁ ৰাইজ জুবিন দা আপোনাক অলপ এফালে আহিবলৈ অনুৰোধ কৰিছো জুবিন দা আপোনাক প্ৰশ্ন এটা সুধিবলৈ দিছে আপুনি আলফালে যোৱাৰ ওপৰত কি ক'ব আলফাটো মই যোৱা নাই আৰু গৈও নাপালো কিছুমানে কৈছে নতুন প্ৰজন্মবিলাক কি কৰিব গৈছে মইতো নাজানো কাৰোবাক মাৰিব গৈছে কাৰোবাক কাটিব গৈছে পঢ়া বছৰ মই যাম কথাটো কথা সুধিম বুলি আপোনাক আমাৰ মঞ্চত পাই পেলাই আজি ভালে লাগিছে আপুনি শিৱসাগৰত যে গান নেগাওঁ বুলি কৈছিল কিয় মোৰ অলপ তাৰ প্ৰব্লেম হ'ল ছাৰ কি প্ৰব্লেম হৈছিলে প্ৰব্লেম মানে তেনেকুৱা মইতো তেতিয়া ক'ব নোৱাৰিম মই যে পাহৰিলো বাৰু আপুনি 93 নে 94ত আপুনি
কলিকতাত কিবা গান গাব গৈছিলে, আপুনি খুব ডিচটিউন গাইছিলে গান। আপুনি আপুনি ডিচটিউন গাইছিলে গান, খুব বেয়া গাইছিলে বোলে গান আপুনি কলিকতাত। মই পাহৰিলো বাৰু। অঁ ঠিকে আছে, মই তাকে বোলো অকণ সুধি লওঁ। একো নাই। এইবাৰ আপোনাৰ গানবিলাক যে ভাল হৈছে ফাংচনত, অন্য যোৱা বছৰলৈকে আপুনি আপোনাৰ গানবিলাক ভাল নাই পোৱা, কিয় মঞ্চত? মই এবাৰ উৎপাতটো কমাই দিছোঁ। কিহৰ কাৰণে? নেক্সট যিখন চিনেমা আহিছে মই ঠাণ্ডা মণ্ডা ল'ৰা তাত। ইয়াৰ পিছত আপোনাৰ কি আছে? বাঘ আহি আছে, সাগৰ আহিছে, ছবি চাব লাগিব, চিনেমাখন বৰ ভাল। আমাৰ ৰবি চিনেমা আহি আছে এখন, ৰঘুপতি, ছবি চাব লাগিব চিনেমাখন। ঠিকে আছে, আপোনাক ভাল লাগিছে আজি আমাৰ মাজত পায়, কিন্তু কিছুমান ক্ষেত্ৰত আমাৰ ক'বলগীয়া বহুত থাকি যায়। আপুনি কেতিয়াবা ষ্টেজত শুই পেলাইও গান গায়, কিহৰ কাৰণে? মোৰ মন যায় তেতিয়া, মই যিটো মন যায়। তো মন যায় বুলি কৈছে যে মন যায় গানটো অকণ গাই দিয়কচোন। মন যায় ন, চবৰে মন যায়, এতিয়া মন যোৱাটো কৰিব নোৱাৰো নহয়। অকণমান মন যায়তো অকণমান গাই দিয়কচোন। মই পাহৰিলো গান, সেইটো নাগাওঁ আজি গান গাব মন নাই। আপুনি শিৱসাগৰৰ নিচিনা কৰিছে মানে ইয়াত? না মই আজি গান ঠিকে আছে। আপোনাক লাষ্ট মই এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ। এইবাৰ জুবিন দা হিচাপে নে আপোনাক মাধৱ বৰা হিচাপে সুধিছোঁ? আপোনাৰ আদৰ্শ বুলি ক'ব লাগিব, আপুনি সদায় জুবিন দাক বহুত ওচৰৰ পৰা পাব বিচাৰে, আজিলৈকে পোৱা নাই। তেনে অৱস্থাত জুবিন দা যে খুব ধুনীয়াকৈ আগৰ জুবিন দালৈ যে ঘূৰি আহিছে, আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, আৰু প্ৰব্লেমো নাই এবাৰ জুবিন দা। যদি আপুনি কেতিয়াবা জুবিন দাক লগ পায়, আপুনি কি ক'ব জুবিন দাক? মই নিজে ভাবো নাই কি ক'ম এতিয়া, কাৰণ আপুনিতো জুবিন দাক খুব ভাল পায়, বহুত ভাল পায়। আপোনাৰ মতে ধৰক জুবিন দাক কিবা ক'বলগীয়া বা আপোনাৰ হৈ কিবা সুধিবলগীয়া আছে নেকি? লগ পালে সুধিম আৰু কি ক'ম আৰু, মই নিজে জানো না। ঠিক আছে, ঠিক আছে, ভাল লাগিলে আপোনাক লগ পাই। হা